মেথছ পঢ়িছা মেথছ মানে কি বাৰু মই নাজানো পৰীক্ষাটো আহিলে হ'বলা সোনকালে আহিলতো তই যদি পৰীক্ষাত পাছ কৰা মই তোক এটা কিবা কি লাগে মোক এটা এণ্ড্ৰইড মোবাইল লাগিব হয় নেকি এই মোবাইলটোৰ দাম কিমান মান হ'ব মোবাইলটো 10,000 মান ল'ব বাৰু তই বাৰু ভালদৰে ফাৰ্ষ্ট ডিভিজন পাছ কৰ তোক মই এটা এণ্ড্ৰইড মোবাইল দিম হা দে বাৰু এতিয়া পঢ় দেই মই কামলৈকে যাওঁ পানীখিনি দি থৈ আহো তুমি দেখোন বহিয়ে আছা যাব লৈ ভালদৰে নিজে মনৰ আশা যাওঁ কাম নকৰিলে খাম কি মানে সেইকাৰণে এতিয়া কামতে ওলাব লগা হৈছে আৰু তোৰতো পৰীক্ষা ভাল হ'ব আমাৰ আৰু ক'ত ভাল হ'ব জানো আমাৰ আৰু মোবাইলে জীৱন হৈ গৈছে তই এটা লৈ ল কেনে লাগছি মজা নে হয় নেকি এতিয়া আমাৰ কি হ'ব খালিতো ৰিজাল্ট দিবয়ে আৰু হাততো ভালে হ'ব মোৰে কি হয় বা ঘৰত যাব লাগে বহুত টেনশ্যন হৈছে দে ওলাবি নহ'লে কালি গোটেইকেইটা একেলগে ৰিজাল্ট ল'ম যাওঁ দে বাই আহিছ তোৰ ৰিজাল্ট পালি নাই ৰিজাল্ট পালি নাই নাই পোৱা তোৰ নাম্বাৰ কিমান আছিল মই কৈ দিম নালাগে দে চাব নালাগে দে ফাৰ্ষ্ট ডিভিজন আহিছে মই যেতিয়া কথা নকওঁ দাদা ফাৰ্ষ্ট আৰু কি হ'ল ৰিজাল্ট মামা দেউতা নাই দেউতা আছে পইচাৰ কাৰণে লাগিছে ৰিজাল্ট গম পালো অলপ কি হ'ল এতিয়া ফাৰ্ষ্ট ডিভিজন পাইছো কিবা লেটাৰ পালি লেটাৰ পাইছো এতিয়া এডমিশ্যন কৰিব বুলি ভাবিছো এডমিশ্যন এতিয়া ডিউটি এজনে কৰিব দিয়ে আৰু এতিয়া এডমিশ্যনৰ পইচাখিনি বাৰু মই দিম এতিয়া বাৰু আজি নকৰোঁ এডমিশ্যনৰ সময়ত যোগাযোগ কৰি পিছে যাওঁ দে এতিয়া দেউতা নাই অকণমান ওলাই আহকচোন ওলাই হয় কিবা মই ওলাই যাব নোৱাৰো তাৰ পৰা কোৱা এই অলপ পইচা লগা আছিলে আৰু পইচা হয় কি কৰা এই মোৰ ল'ৰাটো পাছ কৰিলে মেট্ৰিক এতিয়া ৰিজাল্টটো দিলে কালি তাৰপিছত এতিয়া মানে এডমিশ্যনটো দিয়াৰ কাৰণে অলপ পইচা লগা আছিলে হয় নেকি পিছে আৰু আপোনালোকৰ মুখৰ দিকে চাই থাকিব লাগিব মোবাইলটোৰ কাৰণে বহুত পইচা বিচাৰি পইচা এতিয়া নাপাওঁ নহয় এই মোক মোবাইল নালাগে এতিয়া মোবাইল নালাগে মই দিম বুলি কৈছিলোঁ ভালে আছে নে নিশ্চয় চাগে ভালে আছে আমাৰ ফান্টেক মিক্সৰ আৰু এটা ভিডিঅ' আজি বনাইছোঁ এই ভিডিঅ'টো আপোনালোকে গধূলি পাবই আমাৰ এই ভিডিঅ'টোৰ বনোৱাৰ মেইন থিমটো হৈছে এতিয়া মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো যিহেতু দিলে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিয়াৰ পিছত কিছুমান মধ্যবিত্ত শ্ৰেণীৰ যিবিলাক ল'ৰা ছোৱালীয়ে মোবাইল ফোন বিচাৰি মাক দেউতাকৰ ওপৰত হাৰাশাস্তি কৰিছে আমাৰ সেই থিমটোৰ ওপৰতে এটা ভিডিঅ'টো আমাৰ বনোৱা হৈছে সেয়েহে যিসকল ব্যক্তিয়ে নেকি ভিডিঅ'খিনি চাব আমাৰ তেওঁলোকে লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কৰিবই আৰু আমাৰ যিখিনি মানে ভুল আছে ভুলখিনি যাতে আমাক কমেণ্টৰ জৰিয়তে জনাই দিয়ে থেংক ইউ থেংক ইউ ঘণ্টাটো মাৰিবলৈ নাপাহৰিব কিন্তু ছাবস্ক্ৰাইবটো নিশ্চয় কৰিব